হাই গাইজ, ৱেলকাম টু বাৰবৰণীয়া ব্লগ। আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই আমাৰ চানমাৰী ফিল্ডত তাত আমাৰ বুক ফেয়াৰ হৈ আছে, আপোনালোকে চবে গমেই পাইছে। তো 29 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে এইটো। তো আমি তাৰ বুক ফেয়াৰলৈ আমি এতিয়া চাবলৈ আহিছোঁ। তো কেনেকুৱা কি আয়োজন কৰা হৈছে আপোনালোকক আজি সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি বুক ফেয়াৰ পাম এতিয়া। ওচৰত বহুত মানুহ দেখিছে আপোনালোকে। এয়া গ্ৰন্থমেলাত সোমাৰ টিকেট বেছি নহয়, প্ৰাইচ অনলি 10 रुपीज হয়। চবে আহিব পাৰে ইয়াতে। চাৰিওপিনে কিতাপৰ দোকান। ইয়াত বিভিন্ন জেগাৰ পৰাই দোকানবোৰ আহিছে। ইয়াত দেখিছে অমৰ চিত্ৰ কথা। তো এইটো আহিছে মুম্বাইৰ পৰা, এইপিনে আহিছে এইটো নলবাৰী শৰ্মা প্ৰকাশন, এইটো বিদ্যা মন্দিৰ ডিব্ৰুগড়ৰ পৰা আহিছে, এইটো গুৱাহাটীত। এনেকৈ বিভিন্ন ঠাইৰ পৰা আচলতে আমাৰ বিক্ৰেতাসকল আহিছে, আপোনালোকে দেখিবলৈ পাইছে। এইখন কলকাতা। আমি ইয়াত এনেই কিতাপ চাওঁ দুই এখন। এইখন কিতাপত আপোনালোকে যি অসমৰ জেনেৰেল নলেজ এইখিনি গম পাব। ইয়াতে চবখিনি লিখা আছে ধুনীয়াকৈ। তো ইয়াতে শৈলেন বসু ডাঙৰীয়াই তেখেতে লিখিছে। বৰ্তমান সময়ত যিহেতু আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পোষ্টবিলাক ওলাই আছে, গতিকে আপোনালোকে ইয়াৰ নিয়োগ দৰ্পণ এইখন ল'ব পাৰে। ইয়াত লিখাই আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা 7 পুথি। ইয়াত বিভিন্ন ধৰণৰ আছে কিছুমান, আপোনালোকে চাই ল'ব পাৰে ইয়াৰ পৰা। ইয়াত আকবাকৰ যি গ্ৰন্থ, নতুন গ্ৰন্থ, এইখন দোকানত ইয়াতে পাই যাব আপোনালোকে। গুৱাহাটীৰ মানে গ্ৰন্থমেলাত আহিছে, গুৱাহাটীৰ হৈ যিহেতু ইয়াত পাই যাব। বিভিন্ন ধৰণৰ ইয়াত কিতাপ আছে। চিনাকি নাম জ্যোতি প্ৰকাশন গুৱাহাটীত, এইখনো আহিছে ইয়াতে। বিভিন্ন ধৰণৰ কিতাপ আছে, লৈ ল'ব পাৰে। জানো এইখনি সাধু বুঢ়ী আইৰ সাধু, যি পুৰণি কিতাপ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা, তেতিয়া উপলব্ধ আছে। জ্যোতি প্ৰকাশন, লৈ ল'ব পাৰে। হাৰিয়ানাৰ পৰা আহিছে ইয়াত, হাৰিয়ানাৰ। বাচ্চাসকলৰ ধেমালিৰ বাবে কেনেকুৱা? মজা। বঢ়িয়া। এতিয়া কিছুমান হেণ্ডমেড বস্তু বনাইছে। এয়া খাদ্য, ইণ্ডিয়ান ফুড। আৰু ইয়াতে বাচ্চাবোৰ এনেই থাকিব নালাগে, খেলা যি উঠি যায় এনেকৈ।
বিভিন্ন ধৰণৰ অনুষ্ঠান যি আছে সেয়া ইয়াত অনুষ্ঠিত কৰা হয়। এতিয়া এখন সুন্দৰ সৰু ছোৱালীৰ নাট চলি আছে। বিভিন্ন ধৰণৰ ক্ৰাফটিংবিলাকো আহিছে ইয়াতে। তো আজি ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।